Red FM Love Story. RJ Pahir hoite. Super Hits 93.5 Red FM ot homohogol weekend special show Red FM Love Story. Aru eta notun love story loi moi pahi akko ebar apunar kak sapilohi. Asha koru apuni bhale ase. Gotike ahok premor jatrar arambhoni koru ekhon notun cityr hoite. Citykhon pothiaise Pompi dase Dibrugarhor pra. Teo nijor storytir naam dise First Love Never Dies. Gotike ahok hunu Pompir story. Hi Pahiba, asha koru apuni bhale ase and wish you a happy married life Pahiba. May God bless your life as beautiful as this day and you both enjoy every day of your journey ahead by sharing your love with one another. Once again, happy married life. Pahiba apunar love story bor khuni bahut bhal lage and mostly your voice. Bahut agor pray moi mor love story apunar logot share korim boli bhabi asilu. But jenedore share korim boli bhabisilu etia hoyto ekebare opposite hol. Mor naam Pompi Das. Mor ghor Khodiat. Bortoman moi DHSK Collegeot BA 5th semesterot পঢ়ি আছো। হয়তো মোৰ লিখাবোৰ ভুল হ'ব পাৰে তথাপিও আপুনি মোৰ লাভ ষ্টৰী শেয়াৰ কৰিব বুলি আশা ৰাখিলো 2016 ৰ কথা যেতিয়া মই HS ফাৰ্ষ্ট ইয়াৰত আছিলো মই সোশ্যাল মিডিয়াত ইমান এক্টিভ নাছিলো কলেজত এজন লৰা মোৰ ক্ৰাশ আছিল আৰু খুব কম টাইমৰ ভিতৰতে ৰিলেশনশিপটো আহিছিল বাট সডনলি আমাৰ ব্ৰেকআপো হল পাহিবা আৰু ৰিলেশনৰ লগত ফ্ৰেণ্ডশিপো হেৰালো কলেজত গৈ ফাৰ্ষ্ট টাইম ৰিলেশনশিপত আহিছিল বাট হেয়া সাগে লাগত নাছিলে সো মাইন্ডটো অলপ ডাইভাৰ্ট কৰিবলৈ মই ফেসবুক হোৱাটছএপ এবোৰত বেছিভাগে অনলাইন থকা হলো ঠিক 1 মান্থ মান পাছত এদিন ফেসবুকত মুলে এটা মেছেজ আহিছিল মই তেওঁৰ মেছেজটো পাই ডাইৰেক্টলি তেওঁৰ প্ৰফাইল চালো কিন্তু তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত কেতিয়াৰ পৰা আছিল মই নাজানো মেছেজটো পাই মই তেওঁক ৰিপ্লাই দিলো তেওঁৰ নাম নীল তেওঁৰ ঘৰ জুৰহাটত আমি দুইজনে সেইদিনা মেছেজতে কথা পাতি চিনাকি হলো গম পালো যে তেওঁ কমাৰ্চ কলেজত বিকম 3rd সেমিষ্টাৰত পঢ়ি আছে দুদিনমান আমি মেসেঞ্জাৰতে কথা পাতিলো তেনেকৈ কথা পাতি থাকোতে এদিন তেওঁ মোৰ পৰা ফোন নম্বৰটো বিচাৰিলে ময়ো একো নভবাকৈ তেওঁক ফোন নম্বৰটো দি দিলো ফোন নম্বৰটো পাই তেওঁ মোক লগালগ কল কৰিলে আৰু আমি অলপ দেৰি কথা পাতিলো তাৰ পিছত আকৌ আমি মেছেজতে কথা পতা ষ্টাৰ্ট কৰিলো আমি বেছিভাগ হোৱাটছএপত মেছেজ কৰিছিলো তাৰ লগত কথা পাতি কিবা এটা ভাল লাগিছিল বহুত জলদি আমি ফ্ৰী হৈ গৈছিলো সো আজি আমি শুনি গৈ থাকিম পম্পিৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir hoite Super Hits 93.5 Red FM ot মই আপোনাৰ খুদে পাহি and welcome back to weekend special show Red FM Love Story আজি শুনি আছো পম্পি দাসৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলে তেওঁ লিখিছে তাৰ লগত কথা পাতি এনেকুৱা লাগিছিল যেন হি মোৰ আগৰ পৰাই চিনাকি আমি লগ পোৱা নাছিলো যদিও ফোনত কথা পাতি ভিডিঅ' কল কৰা এইবোৰ মাজে মাজে হৈছিল আমি ভালদৰে ভাল লগৰ হৈ পৰিছিলো সেইদিনা 10th নৱেম্বৰ আছিল আমি মেছেজতে কথা পাতি আছিলো আৰু হি মোক ইনডাইৰেক্টলি প্ৰপ'জ কৰিছিল কৈছিল যে তোমাক মোৰ ভাল লাগিছে যদি বেয়া নোপোৱা মোৰ লগত ৰিলেশনশিপত আহিবা নেকি এনেকৈ বুলি হি মোক কোৱাত মই তাক কি ৰিপ্লাই দিম ভাবি পোৱা নাছিলো তাৰ লগত কথা পাতি ভাল লাগিছিল বহুত কিন্তু মই ৰিলেশনশিপৰ কথা অলপো ভবা নাছিলো তাক মই কৈছিলো যে আমি ৰিলেশনত আহিলেও বেছি কথা পাতিব নোৱাৰিম কাৰণ মই হোষ্টেলতহে থাকিছিলো হিউ কৈছিল যে যেতিয়াই ফ্ৰী হোৱা তেতিয়াই ফোন কৰিবা আৰু দুদিনৰ পাছতে মই তাক একচেপ্ট কৰিছিলো পাহিবা নেজানো তেতিয়া কি হৈছিল হয়তো ভাল পাই পেলাইছিল লাহে লাহে তাক আমি ইজনে সিজনৰ লগৰ দৰে টয় টয় বুলি সম্বোধন কৰিব ধৰিলো বহুত বেছি ফ্ৰী হৈ গলো তাৰ লগত এনেদৰে আমি ভিডিঅ' কল মেছেজত ফোনত কথা পাতি পাতিয়ে 1 ইয়াৰ পাৰ কৰিলো কেনেকৈনো পাৰ কৰিলো গমেই নাপালো সো পম্পি আৰু নীল এটা ৰিলেশনশিপতো সোমাই পৰিলে আৰু তেওঁলোকে 1 ইয়াৰ ৰিলেশনশিপ কমপ্লিটো কৰিলে কিন্তু ইজনে সিজনক এতিয়ালৈকে লগ পোৱা নাই কেৱল
ভিডিঅ' কল মেছেজৰ জৰিয়তেহে কথা বতৰা চলিছে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM बजाते रहो Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি শুনি আছোঁ পম্পীৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে 1 year পাছত সি মোক ফাৰ্ষ্ট লগ কৰিব আহিছিলে তাৰ ডিব্ৰুগড়ৰ ছাইডত কোনো ফ্ৰেণ্ড নাছিলে আৰু কোনো ৰিলেটিভো নাছিলে সেইবাবে আহিম বুলি আহিব পৰা নাছিলে সি তাৰ দাদা এজনৰ লগত আহিছিল আমি ফোনত ইমানকৈ কথা পাতিছিলোঁ যদিও ফাৰ্ষ্ট লগ পাই বহুত লাজ আৰু ভয় লাগিছিল মোৰ লগত মোৰ বেষ্ট ফ্ৰেণ্ড আৰু এজনী ক্লাছমেট আছিলে হয়তো সিহঁতবোৰ থকা বাবেও মোৰ অলপ বেছি লাজ লাগিছিল সেইদিনা মোৰ লাইফৰ বেষ্ট দিন আছিলে বুলি মই ভাবোঁ পাহিবা তাক লগ পাই এনেকুৱা লাগিছিল যেন মই সদায় লগ পাই থাকোঁ তাক সঁচাকৈ বহুত মৰম লগা হয় সি পাহিবা তেনেকৈ সেইদিনা লগ কৰি সি আৰু তাৰ দাদাজনে তিনচুকীয়াত তেওঁলোকৰ কোনোবা চিনাকি এজনৰ ঘৰত থাকি গ'ল আকৌ ঘৰলৈ উভতি যাওঁতে মোক লগ কৰি গৈছিলে তেনেকৈ হাঁহি ধেমালিৰ মাজেৰে দিনবোৰ পাৰ হৈছিল আমাৰ কেতিয়াবা আমাৰ কাজিয়াও হৈছিলে কিন্তু বহুত সোনকালে আমি দুইজনে চৰি বুলিও কওঁ আকৌ আগৰ দৰে হৈ যাওঁ আমাৰ মাজত বহুত বিশ্বাস আছিলে সি মোক কেতিয়াও ডাউট কৰা নাছিলে আৰু ময়ো নকৰোঁ মই নীলৰ কথা মোৰ মাকো কৈছিলোঁ মই মোৰ মাৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ হয়তো মই তাক গোটেই জীৱনৰ কাৰণে বিচাৰিছিলোঁ পাহিবা তাক মই মোৰ মাৰ লগত কথা পতায়ো দিছিলোঁ মায়ে মোক কৈছিলে যে বামুণ ল'ৰা হয় আমাৰ কাষ্টৰ ছোৱালীক ঘপককৈ একচেপ্ট নকৰে কথাটো শুনি মই অলপ ভাবিলোঁ আৰু মই নীলক কথাটো সুধিলোঁ তেতিয়া সি কৈছিল যে সিহঁতৰ ফেমিলিত তেনেকৈ বহুতে বিয়া কৰাইছিল আৰু কৈছিল যে তাৰ ভাল জব এটা হ'লে সি যেনেকুৱা ছোৱালীয়ে নাচাওক কিয় ঘৰত একচেপ্ট কৰিবই মোৰ বিশ্বাস আছিল যে সিও মোক বহুত ভাল পায় আমি ইজনে সিজনক বহুত ভাল পাইছিলোঁ পাহিবা তাৰ কথা নকওঁ বাট মই বহুত বেছি ভাল পাই পেলাইছিলোঁ তাক যেনেকৈ নহওক সিয়ে মোক লগ কৰিবলৈ আহে আমাৰ ৰিলেশ্যনশ্বিপে 2 years কমপ্লিট কৰিলে আমি হয়তো বেছিকৈ লগ নাপাওঁ কিন্তু ইজনে সিজনক বহুত বিলিভ কৰোঁ মোৰ মাও তাক একচেপ্ট কৰিছিল চ' পম্পীয়ে নীলৰ ৰিলেশ্যনৰ কথা ঘৰতো ক'লে বিকজ শ্বি ৱাজ ভেৰি ভেৰি ছিৰিয়াছ উইথ দিছ গাই আৰু পম্পীৰ মাকে এটা কথা সোঁৱৰাই দিছে এবাউট কাষ্ট প্ৰব্লেম চ' এতিয়া আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 Red FM बजाते रहो Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি and welcome back to weekend special show Red FM Love Story আজি শুনি আছোঁ পম্পীৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে এদিন হঠাৎ কি হ'ল নাজানো পাহিবা 2019 এপ্ৰিল মাহৰ কথা দুদিনমান সি মোক ফোন নকৰা হৈছিলে আৰু মেছেজো ভালকৈ নকৰে ময়ো তাক মেছেজ কৰিলে ৰিপ্লাই কৰা নাছিলে ভালকৈ 4th এপ্ৰিল মই তেতিয়া ক্লাছত আছিলোঁ আমাৰ ক্লাছত বহুত ষ্টুডেণ্ট মেমে কিবা বুজাই থাকিলেও পাছফালে বহিলে একো বুজি পোৱা নাযায় আৰু আমনি লাগে বাবে কেতিয়াবা মোবাইলটোকে উলিয়াই গেম খেলোঁ আৰু সেইদিনাও সেইটোকে কৰিছিলোঁ আৰু তেতিয়াই মই তাৰ মেছেজ এটা পালোঁ সি মোক কৈছিলে যে আমাৰ ৰিলেশ্যনশ্বিপটো চাগে আৰু আগ নাবাঢ়ে মোৰ এনেকুৱা লাগিছিল মই একো ক'ব পৰা নাই পাহিবা মোৰ হাতখনেই কাম কৰা নাছিল এনেকুৱা লাগিছে তথাপিও মই ভাবিছিলোঁ সি মোক কেতিয়াও এৰিব নোৱাৰে ক্লাছ কৰি লগালগ ৰুম গৈ মই তাক ফোন কৰিলোঁ আৰু কথাবোৰ ভালকৈ সোধাত সি ক'লে আৰে মই হেল্পলেছ না মই কি ক'ম মই যিমানখিনি বুজাবলৈ আছিলে ঘৰত বুজালোঁ যিমান চিঞৰ-বাখৰ কৰিবলৈ আছিলে কৰিলোঁ মাৰি পেলাবতো নোৱাৰোঁ ন এতিয়া মই কি তুমিতো নিজে কৈছিলা ন যে কৈছিলোঁ সেইটো মোৰ বিবেচনা মোৰ বিচাৰ এতিয়া ঘৰৰ এগেইনষ্টত মই ইমানখিনি কেনেকৈ যাওঁ কাইলৈ তোমাক বিয়া পাতি যে সংসাৰখন দুখৰ হয় তেতিয়াহ'লে কিবা লাভ আছে আমাৰ মাজত কিনো ক'ম আৰু মই এতিয়া মই একো মিলাবই নোৱাৰিলোঁ মই একো কৰিবই পৰা নাই চ' তুমি এইটো কৈছা যে ইয়াতে সম্পৰ্ক শেষ নহ'লে দুইটাই কষ্ট পাই থাকিম দুইটা জেগাত থাকি এতিয়াতো আমি পঢ়িহে আছোঁ আমিতো চাকৰিও কৰা নাই আমাৰতো কিমান আমি এনেকৈ গৈ থাকিলে এনেকৈ চলি থাকিব এটা সময়ত দুখ পাম সোনকালে শেষ
কৰি দিব লাগে নহ'লে বেছি দিন হ'লে সহ্য কৰিব নোৱাৰিম দুইটাই সোনকালে শেষ কৰি দিব লাগে কিন্তু মই বেছি কথা এটা পাতিব নোৱাৰোঁ মই তোমাকে ভাল পাই থাকোঁ মই থওঁ আৰু আই লাভ ইউ মইনো আৰু কি ক'ম পাহিবা ফোনটো থোৱাৰ টাইমত সি মোক লাভ ইউ বুলি কৈছিলে আৰু সেইদিনাই আমাৰ লাষ্ট কল আছিলে চ' যিজন ল'ৰাই ৰিলেশ্যনশ্বিপত সোমোৱাৰ পিছত যেতিয়া ছোৱালীজনীয়ে এশ্বুৰেঞ্চ বিচাৰিছিলে এবাউট কাষ্ট তেতিয়া সি এইটো কথা কৈছিলে যে এভৰিথিং কেন বি টেকেন কেয়াৰ অফ তেওঁ এশ্বুৰেঞ্চটো দিছিলে আৰু সেইকাৰণে ছোৱালীজনী আগবাঢ়িলে এতিয়া যেতিয়া 2 years কমপ্লিট হৈ গ'ল এতিয়া ল'ৰাজনে ডিচাইড কৰিছে বা ৰিয়েলাইজ কৰিছে যে তেওঁলোকৰ ফেমিলিত একচেপ্ট নকৰে এইটো কেনেকুৱা ধৰণৰ কথা ৱেল যদি আপুনি জানে যে আপোনাৰ ফেমিলিত একচেপ্ট নকৰে তেতিয়াহ'লে আপুনি সেই এশ্বুৰেঞ্চটো সেই ছোৱালীজনীক কিয় দিলে যদি আপুনি ষ্টেণ্ড ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি এশ্বুৰেঞ্চটো কিয় দিলে আৰু এতিয়া যদি আপুনি ষ্টেণ্ড ল'ব নোৱাৰে আপুনি ছোৱালীজনীক কৈছে লেটছ ব্ৰেক আপ আই মিন ইজ দিছ ফান ফৰ ইউ ষ্ট্ৰেঞ্জ 93.5 Red FM बजाते रहो Red FM लव स्टोरी आरजे पाहिर होइते सुपर हिट्स 93.5 Red FM ত মই আপোনাৰ খুদে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছোঁ পম্পীৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে সি মোক কৈছিলে পাছত আকৌ ফোন কৰিম বুলি কিন্তু সি এদিনো ফোন নকৰিলে ফেচবুকত হোৱাটছএপত ইনষ্টাগ্ৰামতো সকলোতে ব্লক বাট ফোন নম্বৰটো ব্লক কৰা নাছিলে কিন্তু মই যিমানেই ফোন নকৰোঁ কিয় সি ৰিচিভ নকৰে মাজে মাজে হোৱাটছএপত ব্লক খোলে কিন্তু আকৌ ব্লক কৰি দিয়ে মেছেজ দিলেও ভালকৈ ৰিপ্লাই নিদিয়ে সঁচাকৈ আচৰিত পাহিবা সি কেনেকৈ ইমান চেঞ্জ হৈ যাব পাৰে যিটো ল'ৰাই মোক নেপালে থাকিব নোৱাৰোঁ বুলি কৈছিলে আজি সিয়ে মোৰ পৰা পলাই ফুৰিছিল মই তাক মেছেজ কৰিলে ডিষ্টাৰ্ব কৰি নাথাকিবি বুলি কয় বহুত দুখ লাগিছিল নাজানো সি মোক কিয় ইমান ইগন'ৰ কৰিব ধৰিলে মোৰ কি ভুল আছিলে যদি ভুলটো মোক এবাৰো কৈ দিলে হয় তেনেকৈ সদায় মিছ কৰোঁ মই তাক ৰাতি বহুত বেছি মনত পৰে তালৈ আজিও মিছ কৰোঁ তাক মই সঁচাকৈ তাক মোৰ মনৰ পৰা বিচাৰিছিলোঁ গোটেই জীৱনৰ কাৰণে কিন্তু হঠাৎ সি কেনেকৈ চেঞ্জ হৈ গ'ল গমেই নাপালোঁ মাজে মাজে হোৱাটছএপত তাৰ ডিপিখন দেখিলে ব্লগ খুলিছে বুলি গম পাওঁ তেতিয়া মনটো অলপ ভাল লাগে মেছেজো কৰোঁ আৰু অচিনাকিৰ দৰে সি মোক ৰিপ্লাই কৰে মেছেজত যি সোধোঁ তাৰে ৰিপ্লাই কৰে ভাল বেয়া এইখিনিয়ে কৰি থৈ দিয়ে ভয় লাগে আকৌ সি যদি মোক ব্লকেই কৰি দিয়ে পম্পী যেতিয়া তোমাক সি কৈছে যে আঁতৰি যোৱা মোৰ লাইফৰ পৰা তোমাক আৰু মই মোৰ লাইফত নাৰাখোঁ মই তোমাক বিয়া নাপাতোঁ বা তোমাক মই মোৰ কৰিব নোৱাৰোঁ মই তোমাৰ কাৰণে ষ্টেণ্ড ল'ব নোৱাৰোঁ মুঠতে তোমাক সি খেদি দিছে তাৰপিছত তুমি আকৌ সেইটো ৰাস্তালৈ কেলৈ গৈ আছা এই বস্তুটোৱে মই সদায় চবকে বুজাবলৈ চেষ্টা কৰোঁ যেতিয়া মানুহজনে তোমাক সেই জেগাটোৰ পৰা আঁতৰাই দিয়ে বা যাবলৈ দিয়ে বা গুচি যোৱা বুলি কয় তাৰপিছত বাৰে বাৰে আপুনি সেই জেগাটোলৈ আহি নিজৰ সন্মানটো কেলৈ নাইকিয়া কৰে এটা সময়ত সেই মানুহজনেও আপোনাৰ প্ৰতি যিখিনি ভাল ভাবো আছে ধৰক সেইখিনিও নোহোৱা হৈ অতিষ্ঠ হৈ আপোনাৰ বিষয়ে বেয়া কোৱা ষ্টাৰ্ট কৰিব গতিকে কেতিয়াও আপুনি সেই জেগাটোলৈ দুনাই নাযাব যিটো জেগাত আপোনাৰ একেবাৰে ইম্পৰ্টেঞ্চ নোহোৱা কৰি পেলাইছে আপুনি এবাৰ ট্ৰাই কৰক দুবাৰ কৰক তিনিবাৰ কৰক আপোনাৰ নিজৰ ছেটিছফেকশ্যনৰ বাবে তাৰপিছতো যদি আপোনাক সেই মানুহজনে একচেপ্ট কৰা নাই বা সেই মানুহজনী একচেপ্ট কৰা নাই আকৌ আপুনি যাবনে আপোনাৰো হয়তো অকণমান হ'লেও সন্মান বা ভালপোৱা আছে নিজৰ প্ৰতি হয়নে যদি আপুনি নিজক একেবাৰে ভাল নাপায় আপুনি নিজৰ প্ৰতি একেবাৰে সন্মান ৰাখা নাই তেতিয়াহ'লে গৈ থাকক আপোনাক সন্মান নকৰিব তেওঁ অসন্মান কৰিয়ে থাকিব আপোনাক তেওঁ বেয়াকৈ কৈয়ে থাকিব আৰু যদি আপুনি সেইবিলাক শুনি ভাল পায় বা আপোনাৰ ভাল লাগে বা আপোনাৰ গাতে নালাগে তেতিয়াহ'লে আপুনি গৈ থাকক মোৰ ক'বলগীয়া একো নাই কিন্তু যদি আপুনি নিজকে অলপ হ'লেও ভাল পায় যদি আপোনাৰ সন্মান আপুনি আপোনাৰ পৰিয়ালৰ সন্মান আপুনি নিজৰ তাত ৰাখিছে তেতিয়াহ'লে সেইটো জেগালৈ বাৰে বাৰে আপুনি গৈ নাথাকিব আৰু সেই কথাটোৱে মই পম্পীকো ক'ব বিচাৰিম চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 Red FM বজাতে ৰহো Red FM Love Story आरजे पाहिर होइते सुपर हिट्स 93.5 Red FM মই আপোনাৰ খুদে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছোঁ আমি পম্পী দাসৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে আমাৰ ব্ৰেকআপ হোৱাৰ 3 মাহমান পাছৰ কথা মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড মানে বিশাখা আমি দুয়ো বজাৰ গৈ
হোষ্টেল উভতিবলৈ লৈছিলোঁ ঠিক সেইটো টাইমতে মোলৈ এটা আননোন নাম্বাৰৰ পৰা ফোন আহিলে প্ৰথমবাৰ উঠাব নোৱাৰিলোঁ ছেকেণ্ড টাইমত ৰিচিভ কৰিলোঁ তেতিয়া মোক আমাৰ মাৰ বয়সৰে মানুহ এগৰাকীয়ে সুধিছিল যে মই নীলক চিনি পাওঁ নেকি মই তেওঁক ওলোটাই সুধিলোঁ ক'ৰ ল'ৰা আৰু মানুহজনীয়ে যেতিয়া যোৰহাট বুলি ক'লে মই শ্বক হৈ গ'লোঁ ভয় খাইছিলোঁ কেনেবাকৈ সিহঁতৰ ঘৰৰ পৰা ফোন কৰা বুলি ভাবি ফোনটো কাটি দিলোঁ আকৌ এবাৰ কল কৰিছিল তেতিয়া মই কলটো ৰিচিভ কৰিলোঁ আৰু মোক ক'লে যে সি মোৰ ছোৱালীজনীৰ লগতো ৰিলেশ্যনত আছিলে লোৱাচোন মোৰ ছোৱালীজনীৰ লগত কথা পাতা এনেকৈ বুলি কৈ ফোনটো তাইক দিলে তেতিয়া মই কি ক'ম কি নকম লাগিছিল কিন্তু তাই মোক ভালকৈ চিনি পায় আৰু তাই ভাবিছিলে যে মই নীলৰ এক্স গাৰ্লফ্ৰেণ্ড আৰু মই গম পালোঁ যে তাই মোতকৈ ডাঙৰ হয় হোষ্টেল অহাৰ খৰধৰ হোৱাৰ বাবে মই তাইক ৰুমত গৈ ফোন কৰিম বুলি ক'লোঁ চ' এটা ফোন আহিলে আৰু যিজনী ছোৱালীয়ে ফোন কৰিছে সেই ছোৱালীজনী পম্পীক নীলৰ এক্স গাৰ্লফ্ৰেণ্ড বুলিয়ে ফোন কৰিছে বাট কথাটো কি সেইটো আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম চিঠিখনৰ জৰিয়তে 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুপৰহিটছ 93.5 ৰেড FM ত মঞ্চ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ পম্পীৰ লাভ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে মই হোষ্টেল গৈ লগালগ তাইক ফোন কৰিলোঁ আৰু নীলৰ কথা বহুত শুনিলোঁ গম পালোঁ যে মোৰ লগত ব্ৰেকআপ হোৱাৰ 2 মাহমান আগৰ পৰাই সিহঁত দুটা ৰিলেশ্যনত আছিলে আৰু সিহঁতৰ ব্ৰেকআপ হোৱাৰ পাছত তাই মোক ফোন কৰিছোঁ বুলি ক'লে মই তাইৰ কথাবোৰ শুনি ঘপককৈ মানি ল'ব পৰা নাছিলোঁ মোৰ কথাও নীলে বহুত বেয়াকৈ কৈছে তাইৰ আগত পাছত তাই সিহঁতৰ একেলগে মৰা ফটোবোৰ মোলৈ পঠিয়ালে সিহঁতৰ মেছেজবোৰৰ স্ক্ৰীনশ্বটো পঠিয়ালে আৰু তেতিয়া মই বিশ্বাস কৰিলোঁ তাই মোতকৈ ডাঙৰ আছিলে নীলতকৈও ডাঙৰ আছিলে সেইবাবে মই তাইক বা বুলিয়ে মাতিছিলোঁ আৰু তাই কোৱা সকলোবোৰ কথা সঁচা আছিলে তাই ছোৱালীজনী বহুত ভাল আচলতে নীলে চাগে মোক আগতেই এৰিছিলে কিন্তু মোক কোৱাহে নাছিলে আমাৰ ব্ৰেকআপ হৈছিল যদিও সি মোক হোৱাটছএপত মাজে মাজে আনব্লক কৰি থৈছিলে সেইদিনা দেখিলোঁ সি মোক আনব্লক কৰি থৈছে আৰু তেতিয়া মই তাক তাইৰ কথা সুধিলোঁ আৰু সি কথাবোৰ একচেপ্টো কৰিলে সি কৈছিলে যে ঘৰৰ পৰা বেলেগ কাষ্টৰ ছোৱালী বিয়া পাতিব নিদিয়ে বাবে নিজৰ কাষ্টৰ ছোৱালী এজনীয়ে পচন্দ কৰিলে কিন্তু তাই যিহেতু 2 বছৰ ডাঙৰ আছিলে সেইকাৰণে সি এৰি দিলে তাক মই সিহঁতৰ ফটোবোৰ সেন্ড কৰিছিলোঁ আৰু ফটোবোৰ পাই সি মোক লগালগ ব্লক কৰি দিলে তেতিয়াৰ পৰা আজিলৈকে তাৰ খবৰ নাপাওঁ চ' পম্পী তুমি আকৌ নিজৰ সেল্ফ ৰেসপেক্ট নোহোৱা কৰিলা তুমি গমেই পালা গোটেইখিনি তুমি প্ৰুভো পালা তাৰ পিছতো তুমি নীলক মেছেজ কৰিলা ঠিক আছে মেছেজ কৰিলা বাৰু নীলে একেবাৰে একো গিল্টি ফিল নকৰাকৈ তোমাৰ আগত একচেপ্টো কৰিছে যে সি সেইজনী ছোৱালীক ভাল পাইছিলে সি এক্সকিউজো দিলে যে 2 বছৰ ডাঙৰ কাৰণে সি ব্ৰেকআপো কৰিলে তাৰপিছত আকৌ তুমি ফটোজবোৰ সেন্ড কৰিছা মানে তুমি আৰু নিজকে কিমান তল পেলাবা অলৰেডি সি তোমাক তল পেলাইয়ে দিছে অলৰেডি সি ধৰিয়ে লৈছে যে তোমালোক দুয়োজনী ছোৱালীৰ কথাই কৈছোঁ তুমি আৰু সেই ছোৱালীজনী তাৰ আগত একোৱে নহয় হি হেড হিজ ফান এণ্ড দেন হি লেফ্ট তাৰ যিখিনি কৰিবলগীয়া আছিল ইমোশ্যনছৰ লগত খেলিবলগীয়া আছিল সি খেলিলে দিছ ইজ লাইক এ ট্ৰায়েল এণ্ড এৰাৰ মেথড মানে গেমটো যদি ভাল লাগিছে অকণমান খেলি চাওঁ বৰ লাগিছে এইটো নতুন গেম খেলোঁ চ' পুৰণি গেমটোক ডাম্প কৰি দিলে চ' তেনেকুৱা এটা বিহেভিয়াৰ যদি লৈছে তাৰপিছতো তুমি আকৌ কেলে এপ্ৰ'চ কৰিছা সেই মানুহজনক এনিৱে আগুৱাই গৈ থাকিম আৰু কিছু কথা লিখিছে চিঠিখনত N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুপৰহিটছ 93.5 ৰেড FM ত মঞ্চ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ পম্পীৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে মাজতে মই নিউ নাম্বাৰ উলিয়াওঁতে ফোন কৰিছিলোঁ তাক অলপ দেৰি কথাও পাতিলোঁ ভাল বেয়া তাৰ পাছত তাক কোনোবাই মাতিছে বুলি কৈ মোক ফোনটো কাটি দিবলৈ ক'লে আৰু তাৰ পাছৰ পৰা একো খবৰ নাপাওঁ সি চাগে ভয় খাইছিলে ফটোবোৰ সেন্ড কৰাৰ কাৰণে কিন্তু মই তাক অলপো বেয়াকৈ কোৱা নাছিলোঁ খং উঠিছিল বহুত তাৰ ওপৰত কিন্তু একো বেয়াকৈ কোৱা নাছিলোঁ এনেকৈ লাগিছিল মই যেন তাক যোৰহাটত গৈ লগ কৰি আহোঁ কিন্তু বহুত কথা ভাবিলোঁ যদি মই তাক পোৱাৰ কপালেই নাথাকে সেয়া মই নিজে জোৰ কৰি ল'ব নোৱাৰোঁ আজিও তালৈ বহুত মনত পৰে এক হোৱাৰ আশাটো আৰু কেতিয়াও নাই কৰা
কিন্তু এজন বন্ধুৰ দৰে যদি খবৰ ল'ব পাৰা হ'লে সেইটো ভাল লাগিল হয় সি এতিয়া য'তেই আছে যেনেকৈ আছে ভালকৈ থাকক বুলি আশা থাকিল আৰু যাতে কেতিয়াও কাৰো ফিলিংছৰ লগত এনেকুৱা নকৰে পাহিবা আপোনাৰ যুগেৰে মই তাক এটা সৰু লাইন ক'ব বিচাৰোঁ নীল সদায় ভালকৈ থাকিবি নাজানো মই কি ভুল কৰিলোঁ যাৰ বাবে তই মোৰ লগত এনেকুৱা কৰিলি কিন্তু মই আজিও তোক বহুত মিছ কৰোঁ আশা কৰোঁ এদিন চাগে নেদেখাজনে আমাৰ দুইটাক লগ পোৱাব তোক এবাৰ দেখা পালেও মই বহুত সুখী হ'ম তই চাগে মোৰ ফাৰ্ষ্ট লাভ আছিলি যাক মই নিজতকৈও বেছি ভাল পাইছিলোঁ থেংক ইউ ছ' মাছ পাহিবা মোৰ চাগে লিখাত বহুত দীঘল হৈ গ'ল ভুলো হৈছে তাৰ বাবে ক্ষমা কৰিব মোৰ লাভ ষ্টৰী আপুনি শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ পাহিবা এণ্ড ওৱান্স এগেইন থেংক ইউ ছ' মাছ আপোনালৈ বহুত বহুত মৰম থাকিল আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ থেংক ইউ ফ্ৰম পম্পী দাস ৱেল পম্পী মই আৰু কি ক'ম তোমাক মই বুজি পোৱা নাই আৰু যিজন ল'ৰাই তোমাৰ লগত নহয় আন এজনী ছোৱালীৰ লগতো খেলিলে হয়তো আৰু কিমানৰ লগত খেলি আছে সেইটোও নাজানো সেই ল'ৰাজনৰ লগত তুমি ফ্ৰেণ্ডো হৈ থাকিব বিচাৰিছা ডেট ইজ ৰিয়েলি ষ্ট্ৰেঞ্জ মানে যিজন ল'ৰাই ছোৱালীক সন্মানেই নকৰে তেনেকুৱা এজন ল'ৰাৰ লগত তুমি ফ্ৰেণ্ড হ'ব বিচাৰিছা আচৰিত কথা ৱেল ইট ইজ ইয়ৰ চইচ বাট ডেফিনেটলি এইটো কথা ক'ব বিচাৰিম যে ডু নট বি ছ' উইক আৰু তুমি এজনী ছোৱালী হৈ পেলাই বহুকেইজনী ছোৱালীক ৰিপ্ৰেজেণ্ট কৰি আছা ছ' ইমান উইক নহ'বা য'ত ল'ৰাই এইটো ভাবিব পাৰে যে তাইতো মোক কেতিয়াও পাহৰিবই নোৱাৰে মইহে তাইক এৰিছোঁ এই বস্তুটো কেতিয়াও আনিবলৈ নিদিবা একেই কথা ল'ৰাৰ ক্ষেত্ৰতো যে সিটো মোক কেতিয়াও পাহৰিব নোৱাৰে মইহে তাক এৰিছোঁ এই বস্তুটো খুব বেয়া যদি ধৰিবলৈ মনে নাই তেতিয়াহ'লে কেতিয়াও কাকো ওচৰত নেমাতিবই যিটো ইংলিছত কয় ইফ ইউ ডোণ্ট ৱান্ট টু কেটচ দেট পাৰ্চন don't make that person fall for you and that is why it is said you fall in love so if you cannot catch them do not make them fall in love with you so I wish you all the best Pompey and I hope tumi olop hole realize koriba je this is not the end this is something that you need to learn and respect yourself so yeah Silaji love story and another love story hoide akolop until then to fall in love it's a great feeling you will get to learn a lot and always remember I love you 93.5 Red FM bajate raho